বন্ধুসকল মই কিছু বিচাৰোঁ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছে আজি আমি ওলালোঁ মই আৰু এইটো আমাৰ কলিজাটো আমি দুটাই ওলালোঁ আৰু ফুৰিবলৈ বহুত সোনকালে উঠিলে আমাৰ এইটো চাইছোঁ এই আমাৰ গুণ্ডাটো বহুত ৰাতিপুৱাই উঠিলে তাকে অকণমান চোৱাবলৈ লৈ আহিলোঁ এয়া চব কেনেকৈ কৰি আছে তো মই ভাবিলোঁ যে অকণমান আঁতৰলৈ ওলাই যাওঁ অকণমান এইফালে চাব পাৰে আমাৰ গাঁৱলৈ পৰিব আমি ওলাই আহিছোঁ চাইছোঁ আমি ওলাই আহিছোঁ আৰু আপোনালোককো দেখুৱাম বোলে মন গ'ল আৰু আপোনালোককো দেখুৱাই এয়া আমাৰ গাঁওখনৰ দৃশ্য এয়া চাব পাৰে খুব ভাল লগা দৃশ্য আৰু চাৰিওফালে চাহ গছেৰে ভৰি আছে ধৰি লওক আৰু আমাৰ এইখিনি যিটো জেগা চাহ খেতিৰ কাৰণে বিখ্যাত ধৰি লওক মানে পপুলাৰ হৈ আছে আৰু বৰ্তমান তো অকণমান আমাক কলিজাটোক ফুৰাবলৈ লৈ আহিলোঁ আৰু ৰাতিপুৱা সদায় ফুৰাবলৈ আনো আৰু কেঁচুৱা ল'ৰা ছোৱালী সোনকালে হৈ যায় ধৰি লওক 8টা নাবাজোতে হৈ যায় আৰু ৰাতিপুৱা বহুত সোনকালে শুই উঠে তো সেইটো কাৰণে আৰু ৰাতিপুৱা অকণমান তাত লগায় সেইটো কাৰণে লগতে ফুৰাবলৈ লৈ আহিলোঁ তো মই বোলো ফাইনেলি আজি এই ব্লগটো আপলোড দিম তো আপোনালোকে চাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট এটা কৰি শ্বেয়াৰ কৰি দিব তো এয়া আমাৰ গাঁওখনৰ কিছু দৃশ্য চাব পাৰিছে এয়া এইফালেদি এখন নৈ আছে নৈখন ফুৰিবলৈ যাব পাৰিব আৰু কেতিয়াবা দেখুৱাম বাৰু আপোনালোকক নৈখন